যদি ভুল হয় ক্ষমা কৰিব। ভাইমমান থিয়েটাৰটো আছিলোঁ মই বাৰু অথনি কোৱা নহ'ল 12 বছৰমান ভাইমমান থিয়েটাৰত অভিনয় কৰিছিলোঁ তাতো মই বহুতকেইটা এৱাৰ্ড পাইছোঁ বাৰু ভাইমমান থিয়েটাৰটো। এতিয়া আজি 20 বছৰ আগতে কৰা এখন নাটকৰ এটা সংলাপ কম যদি ভুল হয় আপোনালোকে ক্ষমা কৰিব। নাটকখনৰ নাম আছিল ফুল চন্দন তুলসী। তাতে গাঁৱৰ সহজ সৰল গাঁওবুঢ়াৰ ছোৱালী তুলসী তেওঁ বিয়াৰ যাৰ যোগাৰ চলি আছে। সেই বিয়াৰ সময়ত যেতিয়া বেয়া খবৰ আহে ঘৰখনৰ পৰিস্থিতি কি হয় তাৰ ওপৰত এটা সংলাপ কম। আকৌ কৈছোঁ ভুল হ'লে ক্ষমা কৰিব। এইফালে বিয়াৰ যাৰ যোগাৰ চলি আছে তেতিয়া তুলসীয়ে ভিতৰৰ পৰা ওলাই আহিছে। ইফালে দেউতাকে আৰু গাঁৱৰ ৰাইজে কথা পাতি আছে। কি হৈছে পিতাই, কি হৈছে শান্তনু, তহঁতে একো নকওঁ কিয়? তেতিয়া দেউতাকে কৈছিল আইজনীও তই পাৰিবি জানো সহ্য কৰিব? কি হৈছে পিতাই তই কচোন, মই সহ্য কৰিব পাৰিম। আইজনীও দিবাকৰ অহা ৰেলখন কি হৈছে পিতাই, দিবাকৰ অহা ৰেলখন কি হৈছে? আইজনীও দিবাকৰ অহা ৰেলখন এক্সিডেণ্ট হৈছে। কেতিয়াও হ'ব নোৱাৰে পিতাই, দিবাকৰে মোক অকলশৰীয়া কৰি কেতিয়াও এৰি থৈ যাব নোৱাৰে পিতাই। আমি চাবুৰি কওঁ পিতাই, আমি চাবুৰি কওঁ। তেতিয়া গাঁৱৰ ৰাইজে কৈছিল যে গাঁওবুঢ়া তোমাৰ ছোৱালী লগ্ন ভস্তা হ'ল, তোমাৰ ছোৱালী আকৌ বিয়াত বহিব নোৱাৰে। নাই নাই মোৰ তুলসীয়ে কেতিয়াও বিধৱা সাজ পিন্ধিব নোৱাৰে, মই তাইক পিন্ধিবলৈ নিদিওঁ। তেতিয়া তুলসীয়ে কৈছিল পিতাই মই পাৰিম দে, বগা সাজযোৰ পিন্ধিলে মুখৰ আগৰ দেৱী যেন লাগিব। তোৰ জানো দেৱী দৰ্শন কৰা ইচ্ছা নাই? শান্তনু পিতাই কচোন মোৰ ৰঙা কপালখন উকা কৰি দিয়ক। পিতাই আজি যদি মোৰ অৱস্থাটো গাঁৱৰ আন কাৰোবাৰ ঘৰত হ'লহেঁতেন তেতিয়া তয়ো এখেত সকলোৰে দৰে গৰ্জন কৰি কলিহেঁতেন যে তোমাৰ ছোৱালী লগ্ন অৱস্থা হ'ল। তোমাৰ ছোৱালী আকৌ বিয়াত বহিব নোৱাৰে, সেই একেষাৰ কথাকে তই আজি মোক ক'ব নোৱাৰ কিয় পিতাই? দে পিতাই তোৰ নিজ হাতেৰে মোৰ হিৰৰ এন্দুৰ মুঠি দে পিতাই, তই মোক বিধৱা সজাই দে। ধন্যবাদ।